নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালেই চাগে। মোৰো ভালেই। আজি ভিডিঅ'টি কি হ'ব ওপৰত দেখি গম পাইছে চাগে। তাকে কচুটো বুটলি লওঁ, তাৰপিছত বাকীখিনি দেখাই আছোঁ, চাই থাকক। এয়া ক'লা কচু বুটলি আছোঁ। আৰু ক'লা কচুৱে বনাম কাৰণে অকল ক'লা কচুৱে বুটলিছোঁ। কুমলীয়া পাতবোৰ আপোনালোকে বুটলি ল'ব। বুঢ়া পাতবোৰতকৈ ক'লা কচু আইৰণটো বেছি আছে কাৰণে সেইটোৱে খাম। বুটলি লওঁচোন বাৰু, আৰু কেইডালমান লাগিব। মানে জহি যায় ন, পূৰা কমটি হৈ যায়। সেয়া কিনাৰে কিনাৰে আছে, কমটি আছে। জলকীয়াও ছিঙি লওঁ, জলকীয়া লাগিব। জলকীয়া কিমান লাগিছে। অধিক মাছত বগলী কণা হৈ গৈছোঁ। বন্ধুসকল, আজি পাতত নিদিয়াকৈ আৰু পানী ব্যৱহাৰ নকৰাকৈ কেনেকৈ কচুৰ পিটিকা বনাব পাৰি চাওঁ আহকচোন। বন্ধুসকল, মই অলপ কচু লৈছোঁ। এইটো ক'লা কচু লৈছোঁ মই। ক'লা কচু আপোনালোকে ডালটো এনেকুৱা সেউজীয়া কচুটোও ল'ব পাৰে। মই ক'লা কচু খাওঁ, বিশেষকৈ আইৰণটো বেছি থাকে কাৰণে। আৰু কচুত সানি ল'বলৈ অলপ নিমখ লৈছোঁ। তাৰপিছতে হালধি অকণমান দিছোঁ। হালধি নিদোঁ বুলিলেও পাৰে, যিহেতুকে এইটো ইমিউনিটি পাৱাৰৰ কাম কৰে বা এণ্টি অক্সিডেণ্ট, এইবিলাক মানে কি এণ্টিবেক্টেৰিয়েলৰ কামো কৰে। সেইকাৰণে মই এইবিলাকত স্কিপ নকৰোঁ, বস্তুটো অকণমান হ'লেও দিওঁ। তো নেমু অলপ অকণমান চেপিম, কাৰণ যদি আপোনালোকে সেউজীয়া মানে কচুটো লয়, তেতিয়া নেমুটো নহ'লেও হয়, অকল বিলাহীটো দিওঁ বুলিলেও পাৰে। আৰু এইটো অকণমান খজুৱাব নহয়, খজুৱালে বেছি খজুৱাবও পাৰে। সেইকাৰণে বিলাহীৰ লগতে অকণমান নেমু চেপি দিম মই। তাৰপিছতে এইটো নহৰু দিছোঁ, জলকীয়া দিছোঁ। জলকীয়া আপোনালোকে আন্দাজমতে দিব পাৰে। পিটিকাত হ'লেও অকণমান জলকীয়া বেছি হ'লে খাই ভাল লাগে। এতিয়া বস্তুখিনি আমি কেনেকৈ বনাওঁ চাওকচোন বাৰু। খাই কিন্তু বহুত ভাল লাগে। আপোনালোকে একবাৰ খাই চাব পাৰিব বনাই। টেষ্ট পালেতো খায়ে থাকিব। মইতো খায়ে থাকোঁ প্ৰায়। বন্ধুসকল, মই অকণমান তেল দি লৈছোঁ, জাষ্ট তলত অকণমান লাগি নধৰিবলৈ, কাৰণ আমি এইবোৰ তেল পানী ইভাগে ব্যৱহাৰ নকৰোঁতো, মানে কেৰাহীখনত লাগি নধৰিবলৈ। অপশ্যনেল হয়, এইটো দিওঁ বুলিলেও পাৰে, আপোনালোকে নিদিওঁ বুলিলেও পাৰে। কচুখিনি খালি অলপ তিয়াই ল'ব লাগিব। কচুখিনি শুকান হৈ থাকিলে নহ'ব। কচুখিনি মানে কাটি আনি এইটো কি বুলি কয়, পানী দি যেতিয়া ধুইহে এনেকৈ কুটিব। আনি লৈছোঁ অলপ, এইখিনি দেখিছে, বেছি নাই লোৱা, এনেই অকণমান জাষ্ট লৈ পেলাই। বুটলি আনিয়ে ধুই ল'ব, ধুইয়ে লগালগ কাটি তিতাই মই এইখিনি ডালখিনি দি দিছোঁ তলত।
অলপ নিমখ দি দিছোঁ। নিমখখিনি সানি দিছোঁ। কচুখিনিত নিমখখিনি সানি দিব লাগিব অলপ, তেতিয়া মানে এইটো জহি যোৱাত সহজ হ'ব পটককৈ। পাতখিনি দি দিছোঁ। কচু অলপ সৰহকৈ ল'ব, এইটো জহি গ'লে অকণমান হৈ যায় তেনে। বেছি মানুহে খাওঁ বুলি ক'লে অলপ সৰহকৈ ল'ব, যদি এজন দুজনে খায় ইমান বেছি নললেও হ'ব। ইয়াত আৰু অকণমান নিমখ ছটিয়াই দিম, ওপৰখিনি এনেকৈ সানি। যিহেতুকে কচুখিনি তিতা তিতা হৈ আছে, এতিয়া আমি গেছটো জ্বলাই লৈছোঁ। জ্বলাই এইটো যেনেকৈ সানি লৈছিলোঁ এইটো পাতি দিম। আৰু একো দিয়া নাই, বছ পাতি ঢাকনটো মাৰি থৈ দিম। থৈ দিয়াৰ পিছত দেখাই আছোঁ আপোনালোকক। 5 মিনিটমান ঢাকি থোৱাৰ পিছত উদঙাব। 5 মিনিটৰ পাছত তাৰপিছত আমি এইকেইটা দি দিম। মছলা এইকেইটা ওপৰতে দি দিম। নহৰুকেইটা আৰু জলকীয়া দি দিছোঁ। প্ৰথমতে দিওঁ বুলিলেও দিব পাৰে, কিন্তু মই পাছতে দিছোঁ। হালধি অকণমান ছটিয়াই দিছোঁ। নাওখিনি অকণমান মাজত কপাই দিছোঁ অলপ। এতিয়া আমি আকৌ ঢাকন দি অকণমান দেৰি থৈ দিম। বেছি টাইম নথওঁ, অলপ টাইমেই থ'ম। এইটো কি কয়, বিলাহীটো তলনে মূৰ কৰি দিওঁ, তেতিয়া সোনকালে হ'ব। এতিয়া আমি এইখিনি অকণমান লৰাই চাইছোঁ, ধুনীয়াকৈ দেখিছেনে, লাগি নাই ধৰা। ঠাৰিখিনি তলত দিলোঁ মানে পাতখিনি সোনকালে সিজে, ঠাৰিখিনি সোনকালে নিসিজে নহয়। সেইকাৰণে ঠাৰিখিনি তলত দিছোঁ, সেইকাৰণে সোনকালে সিজিছে অলপ। পাতখিনি নহ'লে তলত থাকে, ঠাৰিখিনিৰ ওপৰত অকণমান দেৰি লাগে। এনেকৈ চপাই চপাই দিব। কচুখিনিত থকা পানীখিনি এৰিব কিনাৰলৈ, চপাই চপাই এনেকৈ দিলে। এইখিনি দেখিছানে, পানীখিনি ওলাইছে। এতিয়া আমি অকণমান দেৰি থৈ দিম, এই পানীখিনি শুকাই যাবলৈ। এইখিনি অকণমান ঢাকি দিছোঁ ভিতৰত সোনকালে সিজিবলৈ। নহৰু, বিলাহী, জলকীয়াখিনি অকণমান ঢাকি দিছোঁ। পানীখিনি অকণমান শুকাওক। কিমান অকণমান হৈ থাকিলে দেখিছে, বহুতখিনি লৈছিলোঁ, অকণমান হৈ থাকিলে। কেৰাহী আছিলে পুৰা, ইমান কম হৈ থাকিলে। পানীখিনি শুকোৱাৰ লগে লগে অকণমান নেমু চেপি দিম। নেমুডোখৰ থৈ দিছোঁ, নেমু চেপি দিব লাগিব।
এয়া দেখিছে পানীটো শুহি গৈছে এইটো নেমুটো ওপৰত চাপি দিম পানীটো শুহি যোৱাৰ লগে লগে নেমুটো চেপি দিব ওপৰত পানীটো শুহি গ'লে গম পাব এইখিনি নমাব হৈছে বুলি পাতখিনি লেৰেলিলে আপোনালোকে এনেকৈ চপাই দিব আৰু ঠাৰিকেইডালো গম পাব পুৰা লেৰেলি যাব এনেকৈ এইটো হেতাখনে মাৰি চালে ঠাৰিটো সোমাই গৈছে এনেকৈ সেইটোৱে অনুমান ঠাৰিটো এনেকৈ লগালে হেতাখন এনেকৈ দিব এতিয়া মই অকণমান কেঁচা মিঠাতেল দিম অকণমান ওপৰত কেঁচা মিঠাতেল দিম যিহেতু পিটিকিব লাগিব এইটো অলপ মিঠাতেল দি দিলোঁ এই মিশ্ৰণটো আপোনাৰ 15-20 মিনিটমান লাগে বনাওঁতে 15 মিনিটমান লাগে 20 মিনিটো হ'ব পাৰে ইয়াতে নমাই লৈছোঁ পিটিকিবলৈ সুবিধা হ'ব ইয়াতে পানীখিনি আপোনালোকে পুৰা শুহাই ল'ব যদিও বা কেৰাহীখনত লাগি ধৰে অলপ তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক কেৰাহীখন অকণমান 5 মিনিট পানী তিয়াই থৈ দিলে পিছত কেৰাহীখনৰ পৰা সেইবিলাক ধুনীয়াকৈ ধুই পেলাব পৰা হয় মোৰ তেনেকৈ লাগি নধৰিলেই এইখন আপোনালোকে চাব পাৰে কেৰাহীখনত পুৰা চাফাই হৈ আছে অকণমান আদা খুন্দি লৈছিলোঁ দি দিছোঁ থোপা কৰি নথব আদাবোৰ অলপ ছিঙি দিব যাতে এডোখৰতে এনে ৰৈ নাথাকে আৰু পিটিকিলে তাৰপিছত বিলাহীকেইটা অকণমান ছেপাৰেট কৰি দিম তাহাঁতৰ বাকলিকেইটা আঁতৰাই দিব লাগিব বহুত গৰম হৈ আছেও মেলি দিছোঁ অকণমান গৰম হৈ আছে নিমখ আছে আৰু কম হ'লে আৰু পিঁয়াজ দুটা লৈছোঁ সৰু কাৰণে দুটা লৈছোঁ ডাঙৰ হ'লে এটাও ল'ব পাৰে কুটি দিম এতিয়া ইয়াত বাকলিটো এইটো বিলাহী গুচাই লৈছোঁ বৰ গৰম আপোনালোকে হাতে অকণমান দিগদাৰ পালে কাটা চামুচৰ ব্যৱহাৰ কৰিব পাৰে এনেকৈ উঠাই দিম হাতেই হেৰি কৰি দিছোঁ নিমখটো অকণমান কমিছে অকণমান চাইছিলোঁ কিনাৰতে নিমখখিনি আছেই এইখিনি দি দিম পিটিকি দিম অকণমান দিছোঁ সেইকাৰণে কমেই হ'ব
নিমখখিনি হৈ গৈছে এখানে আমাৰ কচু পিটিকা অলৰেডি হৈ গ'ল খাবলৈও বহুত সোৱাদ হয় খাইতো ভালেই লাগে আৰু হৈ গ'ল আপোনালোকে চাই লওক সকলোৱে বনাই বনাই খাই চাব এবাৰ এই ধৰণে অকণমানো ডিঙি নখজুৱাই এইটো মানে টাইপত বনালে ডিঙি খজুৱা কোনো চান্সে নাই কোলা কচুৱে নে সেউজীয়া কচু একো ধৰিবই পৰা নাই মানে খাওঁতে ডিঙি নখজুৱাই প্লাছ আপোনালোকৰ আইৰণৰ কামো কৰিব গোটেইকেইটা হেল্থি বস্তুৱে হয় এইকেইটা যোনবোৰ নেচাৰেল বস্তু খালে স্বাস্থ্যৰ কাৰণে বহুতেই ভাল সেইকাৰণে বনাই খাই চাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বছ ইমানখিনিয়ে আৰু আজিলৈ বিদায় দেই